মোহন কি কৰিছা এইবিলাক দেনু মই য'তে ত'তে পিট পিটাই ঘূৰি ফুৰিছে যে চা যোৱাচোন যোৱা চবতে দি লৈছো ৰাম এতিয়া আপুনি একো নকয় কিয় কওক আকৌ ৰিয়েলি আই প্ৰাউড অফ ইউ এইটো বয়সত ইমানখিনি নলেজ সঁচাই বৰ ভাল কথা ভাল কথা মইতো বেয়া কথা বুলি কোৱা নাই কিন্তু তাৰ লগে লগে ই আৰু কিছুমান কথা জানিব লাগিব কোৱাচোন প্লিজ এই বৰুৱা বামুণ গাঁও কিয় বিখ্যাত কি বৰুৱা বামুণ গাঁও কামপুৰত কি আছে নাজানো অশোক কাগজ কল ক'ত নাজানো অসমৰ একমাত্ৰ বস্ত্ৰ উদ্যোগটো ক'ত আছে এইটোও নাজানো দেখিলেতো সি নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলো কথা জানে কিন্তু বৰুৱা বামুণ গাঁও কামপুৰ অশোক কাগজ কল ৰঙিয়াৰ এপলো বস্ত্ৰ উদ্যোগৰ কথা ই নাজানে এতিয়া আপুনি ইয়াক কি বুলি ক'ব গুৰুজনাই কৈ গৈছে কলিত হৰি নাম শাস্ত্ৰটো লিখা আছে নাম কি কৰি আছ এইবোৰ পইচা মই খেদাই আছো তই মানে ডেংগু মহতকেও হাতীচা হৈছগে আৰু আপোনাৰ ভাল পাওঁ কাৰণে আপোনাৰ লগতে আছো চা তই যদি এনেকে লগতে লাগি থাক ন মই কিন্তু আকৌ হস্পিটেলতে ভৰ্তি হৈ দিমগে আকৌ অ এটা নুমাই দে নোমাই এই মূৰ্খ ফুৱালে বাঢ়িব এইটো সঁচাই ধেমালিতে হোৱা যা যা কিয় নাজানিব এইবোৰ কিয় নাজানিব বৰুৱা বামুণ গাঁও কামপুৰৰ চেনিকল জাগিৰোডৰ অশোক কাগজ কল ৰঙিয়াৰ এপলো এইবোৰ কথা কিয় নাজানিব ককাই এইবোৰ কথা কিতাপত নাই দেখোন কিতাপত নথকা কিছুমান অবান্তৰ প্ৰশ্ন কৰি মোৰ ল'ৰাটোক অশান্তি কৰি আহিছে এইবোৰ অবান্তৰ কথা নহয় বোৱাৰী চাওক ডাঙৰীয়া আপুনি সুধিছে ঠিকে আছে কিন্তু তেওঁ কেনেকে প্ৰশ্নৰ উত্তৰ দিব বৰুৱা বামুণ গাঁও কামপুৰ চেনিৰ কল কেতিয়াবাই বন্ধ হৈছে এপলো বন্ধ হৈছে অশোক কাগজ কল মৰু অৱস্থা সেইবিলাক চলি থাকিলেহে তেওঁ ক'ব পাৰিলে হয় তেনেহ'লে সেই উদ্যোগবোৰ পুনৰ জীয়াই তোলাৰ ব্যৱস্থা নকৰে কিয় বহুতো থলুৱা উদ্যোগ বন্ধ হৈ গ'ল এয়া আমাৰ কাৰণে বহুত দুখৰ কথা কেৱল দুখ কৰিলেই নহ'ব অসমীয়াকৈ চিঞৰি থাকিলে নহ'ব আমাৰ থলুৱা উদ্যোগবোৰ জীয়াই তুলিবলৈ আমি চেষ্টা কৰিব লাগিব ই মোৰ নাতি গতিকে সি সকলো কথা জানিব লাগিব ৰাইট ন' ডাউট প্ৰিন্স এজন জ্ঞানী ল'ৰা কিন্তু আপুনি বিচাৰিছে সি অকল জ্ঞানী ল'ৰা হিচাপে পৰিচয় দিলে নহ'ব জ্ঞানী অসমীয়া ল'ৰা হিচাপে পৰিচয় দিব লাগিব সঁচা অসমীয়া হিচাপে নহয় জানো হয় বন্ধ হোৱা উদ্যোগবোৰৰ কথা জানি সি চেণ্টিমেণ্টেল হ'ব লাগিব ৰাষ্ট্ৰপতিলৈ সি চিঠি লিখিব লাগিব আংকল ইফ ইউ ডোন্ট মাইণ্ড আপোনাৰ পেনটো দিব নেকি কিয় বাবা মই এতিয়া অনাৰেবল ৰাষ্ট্ৰপতিলৈ চিঠি লিখি আপিল কৰিম যাতে আমাৰ অসমৰ থলুৱা উদ্যোগবোৰ জীয়াই ৰাখে লোৱা থেংক ইউ আংকল ৱেলকাম এতিয়া বুজিলা বোৱাৰী এয়া অত্যাচাৰ নহয় মোৰ নাতি ল'ৰাক অসমীয়া হিচাপে গঢ় দিয়াৰ এয়া শিক্ষা মোক ক্ষমা কৰি দিয়ক দেউতা হ'ব এতিয়া বোলা বাঘনা মাষ্টৰ মানুহ ঘৰত কি চাই আছ কেকে চাহ কাৰণে ঘাঁহ বিচাৰি ফুৰিছে ঐ কেকে চাৰে কেতিয়াবা খাহ খাই অমিতাভ পাতৰ কথা কৈছে মানুহটো বেমাৰী হৈ আছে নে নাছে ঐ তই যে এনেকে ঘূৰি ফুৰি আছা তোক পুলিচে পালে লৈ যাব অমিতাভ পাত চিঙা কাম এ নহয়
এই APSC যে অফিচাৰবিলাকক যে ধৰি লৈ গৈছে তোকো তেনেকে ধৰি লৈ যাব এইবিলাককে ধৰিছে মই হ'বলে এপাচি অফিচাৰে আছে তই CID অফিচাৰ নহয় হেডছ আপ লৈ যাব চি কথা চাহৰ ধান্দা মাৰোতে CID অফিচাৰৰ কথাটো মই পাহৰিয়ে গৈছো অকমান বাহিৰৰ পুলিচে মোক চিনি পাইছে থানাই তোৰ ফটো অলমি আছে সঁচা সঁচা মোৰ যে পপুলাৰিটিটো অকণ বাঢ়িছে মোৰ ভালো লাগিছে হয় নেকি? কিন্তু মই ভয়ো খাইছে কিবা এটা কৈছে মই কি কৰিম তই নিজে মাথা মাৰিব লাগিব অকমান মোৰ ব্ৰেইনটো বহুত অপৰাধ থুলথুলীয়া হৈ আছে তই CID অফিচাৰ না তই নিজে মাথা মাৰো মাথা মাৰ চি কথা লোকৰ বেমাৰ ভাল কৰোঁতে এতিয়া নিজেহে বেমাৰী হৈ গৈছে গুড মৰ্ণিং এই গুড মৰ্ণিং কি খবৰ ডেকালৰ আছো দিয়ক আৰু ভালে আছে আপুনি আছো আৰু দে হেঁচা ঠেলাকে চলি ছাৰ আছেনে বাৰু নাথাকি ক'ত যাব এইয়া আছে ইম্পৰ্টেণ্ট ডিছকাছ এটা আছিলে পাই কি অ' আছে আৰু কিবা এটা কিনো কচোন মোক ক অলপ এই কনফিডেঞ্চিয়েল ভাল লাগে ন এই যে নুসুধাকে তই ইম্পৰ্টেণ্ট কথা আছে বুলি ক'লি এতিয়া সুধি আছো তই নকয় বোলে ভাল লাগে না জাকে তাকে ক'ব নোৱাৰি মই যাকে তাকে চাবি আকৌ এটা সময়ত মই ঘণ্টাত 60টাকে মানুহ পিতা মানুহ ডেংগু হোৱা মানুহ বোপাও কামো মাৰি দিম জেগাতে প্লেটলেটটো কমি যাব কথা এটা সুধিলে উত্তৰ দিবি ছাৰ আৰু দুদিনমান যদি সময়লৈ কৰা খাটনিয়াৰ কিবা ক'ব ফেনটো অহা দি যে আহিলে কিবা সুধিছে ক'ব নেকি সাডেনলি গাটো ইমান মোৰ বেয়া লাগি গৈছে নহয় এই চোফাখনতে গাটো অলপ ঢিলাই দিওঁ নেকি ঠিক আছে আপুনি বহি দিয়ক গৈ যাওক কি কৰোঁ যদি মই থকা কিবা অসুবিধা পাইছে মই ওলাই দিওঁ না আপুনি বহক ছাৰ এই মই অলপ পাছতে আহোঁ নেকি কিয় হেল্ল' কওকচোন হয় কি নাম তাৰ এতিয়া ক'ত পোৱা যাব ঠিক আছে তাৰ এড্ৰেছটো কওকচোন হয় অ'কে মই গৈ আছোঁ টেনশ্যন নল'ব আপোনালোক কি হ'ল ছাৰ কিবা প্ৰব্লেম হৈছে নেকি এই আব্বাছ নামৰ গুণ্ডা এটাই শাক পাচলি বেপাৰী বা গুণ্ডা টেক্স মানে কালেক্ট কৰে তাক যদি পইচা নিদিয়ে সি মাৰপিট কৰে ওচৰ দি চুচুৱাই লৈ আহিব লাগে ছাৰ মই যাওঁ নালাগে মই যাম না আপুনি নালাগে মই যাওঁ মই লুটুকনক লৈ যাওঁ লগত চুলিত ধৰি চুচুৱাই লৈ আহিম কৃষ্ণক চিন্তি ঈশ্বৰৰ ওচৰত ৰেপুটেশ্যন বঢ়াইছে ছাৰ মই যাওঁনে পাৰিবি তই কৃষ্ণক চিন্তি কিয় যাবি কোন তই পুলিচ আমিবোৰ কি মৰি গৈছো নেকি ছাৰ মই গৈ তাক চুচৰাই লৈ আহিম আপুনি দুৰ্বল হৈ আছে খাটনিয়াৰ নহয় ছাৰ অসম পুলিচ ইমান দুৰ্বলো নহয় তাক চুচৰাই লৈ আহিম ঠিক আছে দুটুকন আৰু কমলক লগত লৈ যাওক নালাগে ক'লে হাফিচেন কিমান গুণ্ডা চিজিল কৰিলো এড্ৰেছটো দিয়কচোন লওক আমাৰ থানাৰ 2 নম্বৰ বাইলাইনটো কি বুলি ভাবিছে সিহঁতে লগত লৈ আহিব দেই দাঙি আনি ক ছাৰ আমি যদি আৰু দুদিনমান ধৈৰ্য ধৰোঁ জিন মুখত কাপোৰ বান্ধিছো যেন কোনো চিনি নাপাইছে যেন কি হ'ল চিনি পাইছে মই একেবাৰে ধৰিব পৰা নাই মোহন বুলি কোন বাৰু আপোনাৰ লগতে যে পিতৃতাই ফুৰিছে বহুত ভাল পাইছে যে ল'ৰাটো মোৰ লগত মোকো দাদা মোহন বেগাটো এইটো মোহন খোজো মই ধৰিব পৰা নাই মোহন কাপোৰ মাৰি থৈছ পুলিচেও ভয় চা কিয় এপাচি পইচা এসোপাই যে পুলিচে ধৰি লৈ গৈছে তাকে তই কাপোৰ বান্ধি ফুৰিছ কিয় মই চেটি চাকৰি কৈছো নে নকৈছো অফিচে আছো নে নাছো মই শান্তিৰে চাকৰি এটা কৰিব নোৱাৰা হৈছো চা বল ভিতৰলৈ বল পুলিচ আহিছে দেখি যাব পাৰে মই এইবিলাক নাজানো মুঠতে তই এইবিলাক কাম বাদ দে আৰে কিয় বাদ দিম তই ক'লে নহ'ব নহয় আৰে ভিডিঅ'
দেখোন আমাৰ ছাৰক কয় বুলি মাতিছে তই কিন্তু বহুত বেছি কথা কৈ আছ দেই বেছি কথা তই কৈ আছ মোৰ খং উঠিব লাগিলে কিন্তু বেয়া হ'ব এই কিডাল কৰিবি একো কেয়াৰ নকৰো আৰে ই ছাৰক বুঢ়া আঙুলি দেখুৱালে যে ইয়াক ৰদ দিয়াই তই মোৰ কথা নুসুমাবি মই যি কৰো মোৰ কথা কি হ'ল দাঙি পেলাম চালা চিকিউৰিটি হৈ মোক দম দিব আহিছে আৰে আপুনি গৈছিলহে আহিলেই যে হয় ছাৰ মানুহটো লগ পালে নাই পাইছো আৰে লগত লৈ নাহিলে কিয় নানিলো কিয় হে প্ৰভু ছাৰ বোলে এই ইয়াক সোধক তাক ধুনীয়াকে বুজাই আছো মানে আনা কথাটোৱে নাই হয় নাই ক হয় চা বহুত বুজিছে বহুত বুজোৱা লোৱা আছে আচ্ছা দেৱ শিশু এই বুজোৱাটো কি বহুত বুজালে যে বহুত বুজে তই সেইটো বুজোৱা মই তাক বুজাবলৈ পঠিয়াইছিলো তাক লগত লৈ নাহিলে কিয় ন বুজোৱাৰ পিছত আনিব কিয় লাগে সেইটো মই বুজা নাই আনিবই লাগিব যদি নোৱাৰে কওক মই যাম নহয় কৃষ্ণক দিনে নালাগে যাব আপুনি মই যাম মই ধৰি আনিম তাক মই মোৰ পাৱাৰ দেখুৱাই দিম কিয় মোৰ পাৱাৰ নাই নেকি থাকিব পাৰে মই ধৰিব নোৱাৰো নেকি পাৰিব পাৰে চব কথাতে উস্তাদি যে কাজিয়া নকৰিব নিজৰ মাজত কাজিয়া নকৰিব কোনোবা মৰি যাব মোহন কি হৈছে তোৰ মই 5 মিনিট এটা খাম আনি আছো আনিবই লাগিব যদি নোৱাৰে কওক মই যাম নহয় কৃষ্ণক দিনে নালাগে যাব আপুনি মই যাম মই ধৰি আনিম তাক মই মোৰ পাৱাৰ দেখুৱাই দিম কিয় মোৰ পাৱাৰ নাই নেকি থাকিব পাৰে মই ধৰিব নোৱাৰো নেকি পাৰিব পাৰে চব কথাতে উস্তাদি যে কাজিয়া নকৰিব নিজৰ মাজত কাজিয়া নকৰিব কোনোবা মৰি যাব মোহন কি হৈছে তোৰ মই 5 মিনিট এটা খাম আনি আছো ছাৰ মই কি কৰোঁ তালৈ গৈ পেলাই এনকুৱাৰী এটা মাৰি আহোঁ নেকি চাবি পুনৰ যাতে সন্দেহ নকৰে এই একদম টেনশ্যন নল'ব ছাৰ কথা এটা কওঁ এই 50 টকা এটা হ'ব নেকি মোৰ একদম পকেট খালী ল ছাৰ 50 টকা মই পাছত ঘূৰাই দিম হ'বনে হ'ব দে নালাগে নাই নাই ছাৰ মই ঘূৰাই দিম আপোনাক ঘূৰাই দিম মই এই নেলাগে বুলি কৈছো নাই যা ছাৰ মই একদম সৰুৰ পৰা প্ৰিন্সিপলত চলা মানুহ মই একদম আপোনাক ঘূৰাই দিম খাটাং তোক মই নেলাগে বুলি কৈছো নহয় যা নাই হ'ব ছাৰ হ'ব আহোঁ ছাৰ প্ৰিন্সিপুলত চলা মানুহ ছাৰ আপুনি মোক কিয় গালি পাৰিছে তই ল'ৰাটোক গোটা কিয় মাৰিলি গোটা মৰা মানে মাৰি নাই ছাৰ কিয় মাৰিবি তই অ সি আপোনাৰ লগত কিয় কাজিয়া কৰিব সি মোৰ লগত কাজিয়া লাগিছে তাতে তোৰ কি প্ৰব্লেম হ'ল অ প্ৰব্লেম আছে ছাৰ আপুনি হ'ল আমাৰ ছাৰ সি মোৰ ভাই মোৰ মাহীৰ ল'ৰা অ হয় নেকি অ আমাৰ পাৰ্চনেল কথাৰ কাৰণে তাক গালি দি আছিলো মই অ মই গম নাপালো নহয় ছাৰ ছাৰ চৰি ছাৰ চত তাৰ ওচৰত তই মোৰ সন্মান খাই দিলি তোক আজি কি কৰো চাই ল চালা এতিয়া কি ৰং নম্বৰতহে লাগিল হ'ব নহয় মোৰ পাইছানে পাম ছাৰ পাম অথনিৰ পৰা দেখোন পাম পামেই কৈ আছা পাইছানে নাই সেইটো কোৱা পাম ছাৰ ছাৰ বিচাৰি আছোঁ চোৱা ভালকৈ চোৱা হ'ব দিয়ক ছাৰ আহিছে কোন মানুহটো মানুহটো ক'ত ঘৰতে আছে আৰে লগত লৈ নানিলে কিয় নহয় এইবাৰ তৰিকাটো অকণমান হাতকে দি দিছে বোলে জনমত আৰু এনেকুৱা কাম নকৰে হয় ছাৰ এই জন্মটো নকৈছে যোৱা জন্মটো নকব ৰ'ব মানুহটো অনাত আপোনাৰ কি প্ৰব্লেম আছে প্ৰব্লেম মোৰ একো নাই তেনেহ'লে কিয় অনা নাই ইমান ধুনীয়াকে বুজাৰ পিছত আনাটো প্ৰয়োজন জানো আনিব লাগিব যদি কওক আপুনি নোৱাৰে মই আনিম আপুনি পাইছেনে নোৱাৰিছে ভালকে কৈ দিয়কচোন কিয় নোৱাৰিম মই কি লাদেন নে বিৰাপা ছাৰ নহ'লে কেকেদাই কাগজ চনকে বিচাৰক মই মানুহজনক লৈ আহোঁগৈ আজিকালি বোলে ছাৰে ইয়াৰ অৰ্ডাৰ মতেহে কাম কৰে অৰ্ডাৰ দিব পৰা হৈ গলি আপুনিও কথা মানিছে মানে পইচা চাকৰি ভেটেলাও কৈছে ঐ চুপ হাতনীয়ে আপুনি কথাটো বেছি পাতলকৈ লৈছে নেকি ডিউটি এটা দিছে ভালকে কৰে যদি কৰক আৰু নোৱাৰে যদি কওক বেলেগ মানুহ আছে নহয় পাৰিম ছাৰ পইচা মোৰ লগ মই যে চেণ্টিমিটাৰত লাগি গৈছে চা চেণ্টিমেণ্ট আপোনাৰ নালাগিছে এটা লাগিলেই হ'ল আৰু এই লকাৰটো খুলি ৰাখিবি কি আপুনি আনি লওকচোন মানুহটো আগতে পৰিৱেশটো বানাই ৰাখিবি ছাৰ এই মানুহটো কাৰু কাৰ্যবিলাক দেখিলে ছাৰ হাঁহিহে উঠে আহিব নালাগে আগতে কাগজ বিচাৰা অ'কে ছাৰ হ'ব দিয়ক বৌ চাহে বনাইছে নে ইমান সময় বেলেগৰ ভাতে ৰেডি হৈ যায়
সেইকেইটা এজনী ক'ত পালে নাজানো দেই এনেই দেৰি হৈছে মিছামিছি এখন ঐ ঐ ঐ মৰা অ' বা আহিল কিয় ইমান টেটু ফালি থাক বাৰু ছাৰে বেলেগ কামত পঠাইছে না তোৰ যদি বেলেগ কামেই আছে তেনেহলে চাহৰ জুতি ল'বলৈ কিয় সোমালি টেণ্ডেঞ্চিটো আহি যোৱাৰ কাৰণে ব'লা। কি এই, হয়? ক'ৰবাত চাহ বনাইছে নে মেলেং পানী সংসাৰ চেনি অসবাত কালাৰটো চাওকচোন চাওক ঐ আমি চাহ সেনেকেই খাওঁ যা এনেকে চাহ খায় আপোনালোকে চি ঐ চিয়াই থাকিব নালাগে তোৰ যদি চাহ খাবলৈ ইমান মন গৈছে এজনী বিয়া পাতি চাহ খাই থাকিবি যা এ হ'ব যাওক বেলেগ একত বনাই আনো। ই গৰজ পৰিছে নে মোৰ তোক চাহ বনাই খুৱাবলৈ ন আপুনি কি টাইপৰ মানুহ এ আমি এনেকুৱা টাইপৰে মানুহ যাগে যা চাহ খাবলৈ বা দেখিছানে বাৰু মানুহজনীলে অতিথি আপ্যায়ন দেখিছা এখন লেতেৰাহে কৰিলো মুখখন মই কমল অ ৰখি গলা যে অলপ স্পীডত বিচাৰা না মানুহে মোৰ কিবা মেচিন নেকি অৰা মানুহ হলেও মেচিনৰ দৰে স্পীডত কাম কৰিব লাগিব ইয়াত এই দেখিছো নহয় আপুনি কিমান মেচিনৰ নিচিনা স্পীডত কাম কৰে লেকচাৰ বন্ধ কৰা না লগা বিচাৰা অৰ্ডাৰ যে দি আছে আপোনাক ছাৰে বিচাৰিছে আপুনি বিচাৰি থাকক হা ছাৰে মোক বিচাৰিবলৈ দিছিল আৰু মই তোমাক দিলো হ'লতো অফিচিয়েল কামবিলাক এনেকুৱাই চেম চিষ্টেম এইখন চাওক এইখন আচলখনে দেখোন ৰ'বাচোন কি বা পালে পালা নেকি হয় ছাৰ চাওঁ দিয়াচোন ছাৰ মই পঢ়ি শুনাই দিছো ৰ'ব কালকেতু গুৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল আনন্দত ভাই ৰবা কি মাতি আছে এইবিলাক ছাৰ কংস বচন এই যে আমাৰ কংস বচনখন মই লিখি আনি দিছিলো যে আপোনাক হেৰাইছিল যে এইখন কমলহে এতিয়া কাগজৰ মাজত পাই দিলে চাওকচোন তোমাক মই কংসৰ বচন বিচাৰিব দিছিলো পাগল চব আঁতৰ হোৱা ননচেন্স বিচাৰিমতো এইখন পালো কাৰণেহে পঢ়ি দিছো বুজি নাপায় মানে ছাৰে আনিবলৈ ক'লেতো আমি আনিব নোৱাৰিব পাইছো হয় নাই আমাৰ লিষ্টৰ কথা এটা আছে হয় নাই হয়। হয় সত্ৰাধিকাৰ ৰৈ আছে চা আকৌ খালী হাতেৰে আহিল যে কিবা বজাৰ কৰি আনিব লাগিছিলে ঐ কি হ'ল মানুহটো ক'ত এইবাৰ তাক ভালকে দম দি থৈ আহিছে কাণত ধৰিছে কান্দি পেলাইছে ভয়ত ননচেন্স তাক মই লৈ আহিবলৈ দিছিলো নাই এইবিলাক সৰু ঘটনা থাকে আৰু মই নকৈছো ধুনীয়াকে বুজাই থৈ আহিছো মই পিছত আকৌ এনেই আখেজ লৈ থাকিব হয় নাই কওক আপুনি মোক ডিউটি শিকাব নালাগে ডিউটি এটা ভালকৈ কৰিব নোৱাৰে হয় মই যে মানুহটোক কিমান ধুনীয়াকে বুজাইছো তই চাহক কৈ দেচোন পইচা বহুত ধুনীয়াকে বুজাইছে অ এতিয়া কেকেচা বুজাইছে হা আৰু মনটোৱে বুজিছে হা Shut up! আপোনালোকক দায়িত্ব দিয়াই ভুল নিজে নকৰিলে একো নহয় চাওঁ অঁতৰ হওক আপুনি ক'ত যায় মই নিজে তাক গৈ লৈ আহোঁগৈ কিয় মই আছো নহয় যাম দিয়ক এই দেখিছো নহয় কি কৰিছে থানালৈ অনাত মানুহটো কি প্ৰব্লেম বহুত প্ৰব্লেম আছে চা হয় নাই আকৌ হয় চা কি প্ৰব্লেম আছে খাটনিয়াৰ ছাৰ এই নাই ইয়াৰ কথা শুনিছে তেনেহ'লে ধৰি অনা নাই কিয় বুজাই থৈ আহিছো ছাৰ থানাত আনিওতো আপুনি বুজাবহে মই একে ঠাইতে বিষ মাৰি থৈ আহিছো একেহে সেই মৰমত থাকক আপুনি জানেনে এই কমপ্লেইনটো এখন বজাৰ সমিতিয়ে দিছে তাক যদি আমি ধৰি নানো কিমান গণ্ডগোল হ'ব পাৰে আপুনি জানে থানালৈ আহি হাল্লা লগাই দিব যাওক ইমিডিয়েট তাক ধৰি আনকগৈ যাওক মোৰ গাত একো দুখ নাই তই ইয়াতে স্কুটি ৰাখিবি কিয় প্ৰব্লেমটো কি হৈছে সেইটো কওকচোন অলপ আপুনি বেছি কৰি তই বেছি কৰি আছ এতিয়াই পুলিচ আনি থানাত ভৰাই আছো এই কাক পুলিচৰ ভয় দেখুৱাই চিনি ঘৰত গাল ফাটাই দিম গাল ফাটাই মানুহ চিনি পোৱা নাই মালিকীগিৰি দেখাব আহিছে লাগে তোক। কিনি হৈছে তাৰ বাপি ষ্টুপিড আৰু তই ল'ৰাটো তাতে মোৰ লগত কাজিয়া কৰি আছে আৰু তই ইয়াতে মোক মেলি চাই আছ সেইটো আপোনাৰ মিতিৰৰ মানুহ নাছিল নেকি কিহৰ মিতিৰ হ'ব ননচেন্স তোৰ সন্মুখত বছক কিবা কৈ গ'ল মোক মেলি চাই থাকিলি মই আকৌ আপোনাৰ মিতিৰৰ মানুহ বুলি ভাবিহে একো নকলো চুপ থাক তোৰ আজি ডিউটি কেঞ্চেল যা ঘৰত যা
ভাবিহে একো নকলো চুপ থাক তোৰ আজি ডিউটি কেঞ্চেল যা ঘৰত যা আৰু এই মাহৰ তোৰ চেলাৰিও ব্লক কৰি দিম মই অথনিৰ ল'ৰাটো মিতিৰৰ মানুহ আছিল কাৰণে মই ভাবিলো এইটোও মিতিৰৰ ল'ৰা আছিল মোৰ কথাটো কিটো ছাৰ 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 কি হ'ল? মোক ভুল হৈ গ'ল ছাৰ ক্ষমা কৰি দিয়ক একো ক্ষমা চমা নাই যা নহয় ছাৰ অথনি মানে আপোনাৰ মাহী ল'ৰাটোৰ গাত হাত দি গালি খালো যে সেইকাৰণে লেকচাৰ মাৰিব নালাগে যা ঘৰত যা আপুনি শুনকচোন ছাৰ কথাটো তই যাবিনে মই গতিয়াই বাহিৰ কৰি দিম যাম ছাৰ যা দিনকালে ইমান বেয়া চলিছে নেকি অহাই নাই সামান্য মানুহ এটা অনাত কি প্ৰব্লেম হৈছে বুজা নাই এইটোৱে নেকি ঘৰটো হাই যাওক মাতি আনক আমি আপুনি মই ইয়াত ৰৈ আছো আপুনি মাতি আনক মই নোৱাৰিম নেকি এই পাৰিব ছাৰ চেষ্টা অসভ্য একোৱেই নাছে এই ৰ না ছাৰ আপুনি যাওক মই লগত আছো ডেংগু পেচেণ্ট কিবা এটাতো অনুৰোধ ৰাখক আহক আহক